কাকাহঁতৰ ল'ৰাটো পৰীক্ষা দিছিলে তাৰ খবৰ লৈ আহোঁ আৰু লাঠি এডাল লৈ যাওঁ মই কমাৰ্চ ল'বা আৰু এতিয়া ভালকৈ পঢ়া শুনা কৰিবা আৰু হাই ছেকেণ্ডেৰীত একদম ফাটাফুটি ৰিজাল্ট কৰি দিবা আৰু এইটো আমাৰ ওচৰৰে ভাইটি হয় মৰম লগা ভাইটি মাৰিব নাই আৰু দুবাৰ মাৰি চাওঁ ডাঙৰ এজনী আহে নেকি নে কি কয় ৰাইজ মাৰা লাগিলে আকৌ ফুল চিঙাত লাগিলা দেখোন মাছ পালে তেওঁ নোপোৱা নহয় আৰু ডাঙৰ ডাঙৰ মাছো পালে দুটামান হেল্ল' এভৰিৱান পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ সকলোৱে ভালে আছে আৰু এতিয়া প্ৰায় 10:30 মানে বাজিলে আৰু এতিয়া ভিডিঅ'টো মই আৰম্ভ কৰিলোঁ আৰু আজি মেট্ৰিকৰ ৰিজাল্ট দিছে আমাৰ ওচৰতে ল'ৰা ছোৱালী আছিলে পৰীক্ষা দিয়া সিহঁতৰো ভাল হৈছে বুলিয়ে মই শুনিছোঁ আৰু আমাৰ এইফালে নিয়ম এটা আছে মেট্ৰিক পৰীক্ষা বা হাই ছেকেণ্ডেৰী পৰীক্ষাত পাছ কৰিলে চাহ খাব মাতিব আহে ল'ৰা ছোৱালীবোৰে আৰু আহি আছিলে মাতিব আৰু আবেলি সময়ত যাম আমি চাহ খাব আপোনালোককো দেখুৱাই দিম আৰু তেতিয়া ক'ম আৰু কাৰ কেনেকুৱা হৈছে পৰীক্ষা আৰু ভিডিঅ'টো শেষলৈকে চাই যাব আৰু শেষত জনাব নকৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে এতিয়া মই কাম কেইটামান আছে কৰি লওঁগৈ আৰু ভিডিঅ'টো চাই থাকিব এইজনী মাইনাও পৰীক্ষা দিছিলে তাই ভালকৈ পাছ কৰিলে আৰু এইফালে তাই চাহ খাব মাতিব আহিছিলে আৰু এই ল'ৰাকেইটাও আহিছিলে চাহ খাব মাতিবৰ কাৰণে ইহঁতক মই ভিডিঅ' কৰি থকা দেখি ইহঁতে লাজ কৰিলে সেইটো কাৰণে পটাপট মাতি পেলাই গুচি গ'লগৈ সিহঁতে আৰু আমাৰ কাকাহঁতৰ ল'ৰাটোও পৰীক্ষা দিছিলে তাৰ খবৰ লৈ আহোঁ আৰু লাঠি এডাল লৈ যাওঁ মই আৰু কিহৰ কাৰণে লাঠি লৈ যাওঁ মই কৈ আছোঁ আপোনালোকক ভিডিঅ'টো চাই থাকিব তেতিয়া গম পাব ক'ত গলি অ' বেটা ইয়াতে বহি আছে আৰামত ইয়াৰ আগতে 2 ফুটমান দি লওঁ উঠি আহা তুমি পৰীক্ষা কেনেকুৱা হ'ল ঠিকে আছে কেনেকুৱা হ'ল কৈ দিয়ে এবাৰ ভালে আছে ফাৰ্ষ্ট ডিভিজন ন 2খন লেটাৰ পালা আৰু মই লাঠি লৈ অহা কাৰণটো হ'ল সি পৰীক্ষাৰ সময়ত বল আৰু বেটটো কিন্তু এৰা নাছিলে সি যদি বল আৰু বেটটো এৰি পেলাই ভালকৈ যদি পৰীক্ষা দিলে হয় তেতিয়া আৰু ভাল হ'ল এদিন হয়নে নাই আৰু জীৱনত খেলা ধূলাও লাগিব কিন্তু তাৰ মাজত ভালকৈ পঢ়া শুনাও কৰিব লাগিব আৰু এবাৰ এডমিশ্যন ক'ত ল'বা তুমি ভাবা নাই এতিয়া ভাবা নাই আৰু কি ল'বা আৰ্টছ ছায়েন্স কমাৰ্চ ল'বা আৰু এতিয়া ভালকৈ পঢ়া শুনা কৰিবা আৰু হাই ছেকেণ্ডেৰীত একদম ফাটাফুটি ৰিজাল্ট কৰি দিবা নে কি কোৱা এবাৰ ভাল হ'ব লাগিব কিন্তু ৰিজাল্ট দিয়া এবাৰ ভালকৈ পঢ়িবা দেই এতিয়া মই তাৰ পৰা আহিলোগে আৰু ভাতো বনোৱা নাই এতিয়া ভাত বনাব লাগিব আজি মাছ খাম বুলি ভাবিছোঁ আমি আৰু তেখেতে পুখুৰীত মাছ মাৰি আছে আপোনালোককো দেখুৱাম আজি মাছ ধৰা আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া মই তালৈ যাওঁ মাছ ধৰা তালৈ আৰু চাই থাকিব তাই ইহঁতক মাছ ধৰা দেখা পাই আছিলে পিছফালৰ বাৰাণ্ডাৰ পৰা আৰু আহিবলৈ একদম পুৰা দৌৰিছে একদম চাবলৈ কি হয় মানে এইটো কি হয় ব'লা ব'লা বাল্টিংটো লৈ যাওঁ ব'লা তাতে ব'লা আহা ব'লা 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 লাহে লাহে যোৱা লাহে 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 ব'লা দেই ব'লা আকৌ লাগিলা আকৌ ফুল চিঙাত লাগিলা দেখোন ব'লা এই মাছ মাৰি আছে আহা আব্বাত আহা আহিছে নাই আহিলে ডাঙৰ মাছকেইটা অহা নাই মানে চাওঁ কিনো মাগি বাবু মাছটো পেলাই দিয়া পানী এইফালে মাছটো পাৰতে পৰিলে ভয় খাইছে ধৰা মাছ আনিছো তোমালে মাইনা মাইনালে মাছ আনিছে মাইনা চোৱাগে যোৱা বাবু উঠি আহা পানীৰ পৰা উঠি আহা সেইটো ডাঙৰ হ'ব সেইটো কিবা দাগ হৈছে কামুৰিছে মাছ চন্দা মাছ অহা নাই নেকি চন্দা নাই
নাই মানে চন্দা নাহে আছে নাই আছে এইটো এৰি দিয়াচোন আৰু মাৰিব নাই আৰু দুবাৰ মাৰি চাওঁ ডাঙৰ এজনী আহে নেকি নে কি কয় ৰাইজ মাৰা বা ডাঙৰ নাহালৈকে আজি মাৰি থাকা তুমি ডাঙৰ মাছ আনিবই লাগিব আজি কি কোৱা এইফালে যাব লগা আছে আৰু মাছ মাৰি আছে পানী বহুত আছে সেইটো কাৰণে আনিবৰ কাৰণে অকণমান দিগদাৰ হৈছে তেওঁ ভালকৈ জাল মাৰিব নোৱাৰেও আগতকৈ বাৰু জানে এতিয়া বাল্টিংটো লৈ যাওঁ তালৈ আৰু মাছ মৰা মানুহ মাতোঁ আমি কিন্তু আজি কোনো কাকো পোৱাই নাই মাছ মাৰিবলৈ সেইটো কাৰণে তেখেতকে মাৰিব দিলোঁ তেওঁৱে মাৰি আছে নোপোৱা নহয় বাৰু পাইছে আৰু ডাঙৰ মাছ আহে নেকি চাওঁ ডাঙৰ মাছো আছে কিন্তু পানী বহুত আছে নহয় সেইটো কাৰণে অহা নাই আৰু দুবাৰমান মাৰি চাওক ক'ত গ'লো এই পলালে মাইনাই সৰু ভেকুলী এটা দেখা পালে আৰু তাই ভেকুলীটো বহুত দেৰিৰ পৰা চাই আছিলে ধৰিব খুজিছিলে আৰু ভয়ো খাইছে তাই মাছ পালে তেওঁ নোপোৱা নহয় আৰু ডাঙৰ ডাঙৰ মাছো পালে দুটামান আৰু এতিয়া মোৰ বাচিবলৈও মন যোৱা নাই উলিয়াইছে এতিয়া আৰু তেওঁ ক'লে ময়ে কাটি দিওঁ দিয়া আৰু মই ভালেই পালোঁ সেইকাৰণে দিয়ে দিলোঁ কাটিবৰ কাৰণে আবেলি হ'ল এতিয়া চাহ খাব যাব ওলাইছোঁ বৌহঁতৰ লগত গোটেইকেইজনীয়ে ওলাইছোঁ একেলগে আৰু আপোনালোকে চাই থাকিব মই কোনে কোনে কেনেকুৱা ৰিজাল্ট কৰিছে মই ক'ম বাৰু চাই থাকিব ভিডিঅ'টো প্ৰথমতে আমি ইহঁতৰ ঘৰলৈ আহিলোঁ ইহঁতৰ ঘৰ অকণমান দূৰত হয় সেইটো কাৰণে ইয়ালৈ আহিলোঁ আৰু মানুহ বহুত হৈছে আমিও চাহ তাহ খালোঁ ইহঁতৰ ঘৰৰ ল'ৰাটো নাই সেইটো কাৰণে মই দেখুৱাব নোৱাৰিলোঁ ইও পৰীক্ষা ভালেই কৰিছে ফাৰ্ষ্ট ডিভিজন এতিয়া আমি ইহঁতৰ ঘৰলৈ আহিলোঁ ইয়াৰো পৰীক্ষা ভাল হৈছে ষ্টাৰ মাৰ্ক পাইছে আৰু 4খনমানত লেটাৰ পাইছে তোমাৰ পৰীক্ষা ভাল হোৱাৰ কাৰণে বহুত ভাল লাগিছে আমাৰ আৰু এতিয়া আমি চাহ খাবলৈ বহিছোঁ গোটেইকেইটাক একেলগে ভিডিঅ' কৰি লৈছোঁ মই আৰু এইটো আমাৰ ওচৰৰে ভাইটি হয় মৰম লগা ভাইটি তুমি তোমাৰ ৰিজাল্ট দিলা আজি ন হয় আৰু কি মাৰ্ক পালা তুমি মই ষ্টাৰ মাৰ্ক পাইছোঁ ষ্টাৰ মাৰ্ক 3খনত লেটাৰ ন 3খনত লেটাৰ আৰু বহুত ভাল লাগিছে তোমাৰ ৰিজাল্ট শুনি পেলাই আৰু এতিয়া ক'ত ল'বা এডমিশ্যন এনে এমিতি একাডেমীত ল'ম বুলি ভাবিছোঁ কিবা কৰে ঘৰৰ মানুহে আৰু কি ল'বা চায়েন্স ল'ম চায়েন্সত পঢ়িবা ঠিকে ভালকৈ পঢ়িবা আৰু হাই ছেকেণ্ডেৰীত আৰু যাতে ভালকৈ ৰিজাল্ট কৰা আৰু বহুত বহুত শুভেচ্ছা থাকিল তোমালৈ আহিছোঁ এতিয়া দেই আৰু ইহঁতৰ ঘৰত আহিছিলোঁ আমি চাহ খাব মাতিছিলে চাহ তাহ খালোঁ সিহঁতৰ ঘৰত আৰু দুঘৰমান মানুহ আছে সিহঁতৰ ঘৰলৈ গৈ আছোঁ আমি আৰু চাহ খাই ফুৰিছোঁ হাঁহিও উঠিছে আকৌ এতিয়া মাইনা এজনীৰ ঘৰত আহিছোঁ আমি চাহ খাবলৈ আৰু ইহঁতৰ ঘৰৰ মাইনাজনীয়ে বহুত ভালকৈ পাছ কৰিছে আৰু আমি চাহ খাব লৈছোঁ সেইটো কাৰণে গোটেইকেইজনীক একেলগে ভিডিঅ' কৰি লৈছোঁ মই অকণমানকৈ আৰু ইহঁতৰ ঘৰৰ মাইনা এজনী তাই খাব লৈছিলে সেইটো কাৰণে মই তাইক কিবা সুধিব খুজিছিলোঁ কিন্তু মোৰো যাবৰ কাৰণে দেৰি হ'ল মাইনাই আমনি কৰি আছিলে তাই ভালকৈ পাছ কৰিছে ডিষ্টিংশ্যন পাইছে এজনী মাইনা আৰু ইহঁতৰ ঘৰত আমি চাহ খাব আহিছিলোঁ খালোঁ চাহ আৰু তাইও পৰীক্ষা দিছিলে ভালেই হৈছে তাইৰো আমাৰ চাহ তাহ খোৱা হৈ গ'ল আৰু এতিয়া ঘৰলৈ যাব ওলাইছোঁ আৰু দুঘৰমান থাকিলেগৈ কিন্তু মাইনাই আমনি কৰাৰ কাৰণে যাব নোৱাৰিলোঁ আৰু তোমালোকে পৰীক্ষা বহুত ভাল কৰাৰ কাৰণে বহুত ভাল লাগিছে আমাৰ আৰু ভালকৈ পঢ়া শুনা কৰি আগবাঢ়ি যোৱা তোমালোক আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আমি চাহ খাই ঘৰ আহি পালোহি আপোনালোকক দেখুৱালোৱে চাহ খাবলৈ যোৱা আৰু দেৰি হ'ল আহিব মই ভাত চাত বনাই ল'লোঁ আৰু ভাল লাগে ঘৰৰ ওচৰৰ ল'ৰা ছোৱালীয়ে এনেকুৱা ভাল ৰিজাল্ট কৰিলে বহুত ভাল লাগে আৰু আজিৰ ভিডিঅ'টো মই ৰিজাল্টৰ ওপৰতে বনালোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে বেল বাটনটো দবাই অল কৰি দিব আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহোঁ বাই 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 দি দিয়া তোমালোকে বাই বাই দিয়া মাইনা বাই বাই দিয়া বাই বাই